প্ৰকৃতিৰ বিনন্দীয়া ৰূপক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে বসন্ত ঋতুৱে। এই বসন্ত ঋতুতেই আমি অতীজৰে পৰা পালন কৰি আহিছোঁ হেঁপাহৰ প্ৰাণৰ বহাগ বিহুটি। বহাগ মানেই নতুনৰ খবৰ, সৌন্দৰ্যৰ পয়োভৰ। বহাগ মানেই সৃষ্টিৰ আৰম্ভণি, আশাৰ ৰেঙনি। য'ত থাকে ন বৃষ্টিৰ পৰশত ভাহি অহা কেঁচা মাটিৰ গোন্ধ, যিয়ে প্ৰকৃতিক দিয়ে সেউজীয়াৰ আৱৰণ, য'ৰ পৰা হয় নতুনত্বৰ আগমন। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত বৰদৈ চিলাই কঢ়িয়াই অনা কাজলী মেঘৰ গধুৰ বোজা ভাগি নবৃষ্টিৰ আগমন ঘটে ধৰাৰ বুকুলৈ। নবৃষ্টিৰ সুধা পান কৰি জীপাল হৈ পৰে মৰসা শুকান প্ৰকৃতি। প্ৰকৃতিৰ ন ৰূপত বলিয়া হৈ কুলি চৰাইটিয়ে বহাগ অহাৰ বতৰা লৈ আহে। ৰৈ থাকিব নোৱাৰা হয় অসমীয়া ডেকা গাভৰু। কোনো বাহ্যিক তাগিদা অবিহনে হৃদয়ৰ স্বতঃস্ফূৰ্ত আহ্বানক ডেকা গাভৰুসকল ওলাই আহে বিহুটি পালনৰ মানসেৰে। সময়ৰ বুৱতী সোঁতত আহি অতীজৰ পৰম্পৰা আৰু আধুনিকতাৰ চামখুমীয়া প্ৰচলনৰ মাজত থাকি জলজলি কেন্দ্ৰীয় পুথিভঁৰাল তথা আঞ্চলিক ৰাইজ লগ লাগি বিগত ২৪ বছৰে ৰঙালী বিহুটি উদযাপন কৰি আহিছে। আহি আজি আমি ২৫ বৰ্ষত ফুৰি দিছোঁহি। সেই আপাহতে এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰা হৈছে, যি সম্প্ৰতি চলমান। আমি প্ৰতিজন ব্যক্তিৰ পৰা পাইছোঁ বিপুল সমাদৰ, অলেখ সঁহাৰি আৰু অফুৰন্ত মৰম। সেই পাৰ ভঙা উৎসাহৰ মাজতো, হাজাৰ ব্যস্ততাৰ মাজতো প্ৰতিটো মুহূৰ্ততে আমাক খুন্দিয়াই আছে অতীজৰ স্মৃতিয়ে। জলজলি কেন্দ্ৰীয় পুথিভঁৰালৰ উদ্যোগত তথা আঞ্চলিক ৰাইজৰ সহযোগত পালন কৰি অহা বিগত প্ৰতিটো উৎসৱৰ মধুৰ স্মৃতিয়ে আমনি কৰি থাকে আমাৰ বৰ্তমানক। অতীত পাহৰি জানো বৰ্তমান সম্ভৱ? কবিয়ে কৈছে, সৰা ফুলৰো এক সুকীয়া মাদকতা আছে, নহ'লে জানো প্ৰিয়তমাৰ খোপাত দিবলৈ বকুল ফুলৰ মালাধাৰী সম্ভৱ? সেয়ে আহকচোন আজি অলপ অতীতৰ মাদকতা বিচাৰি যাওঁ, এৰি অহা সময়বোৰ উভতি যাওঁ। আহকচোন আমি সফলতাৰে গৰকি অহা বৰ্ষকেইটিৰ কিছু স্মৃতি আজিৰ এই ৰূপালী জয়ন্তীৰ মধুৰ ক্ষণত ৰোমন্থন কৰোঁ।